तेरे बिना जिंदगी कहाँ अब नहीं है टिंग डिंग डिंग टिडिंग टिंग टिंग टिडिंग वाह 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 ইও বৰ ধুনীয়া ধুনীয়া গান গাই আছে যে বাহ আজি যে মনটো ভাল যেন লাগিছে আৰু তোৰ দেই নাই এনেই অকলে অকলে বহি আছিলো সেইকাৰণে আৰু বাহ গোটেইকেইটা ইয়াতেই ৰৈ আছ পিছে কিহৰ মেল ন কি কৰি আছ আমাৰ ফিলিঙে কাই বহুত দিনৰ মূৰত দেখা দেখিও ল'ৰাটো আগতকৈ দেখিব ধুনীয়া হৈছে অলপ আগতকৈ অলপ বগা হ'ল বাহ হেমচমটো হৈ গৈছে আৰু দেই বাহ এই লকডাউনৰ পৰাও দেখা দেখি হোৱাই নাই নহয় আজিহে পাইছোঁ আৰু সময় লকডাউনটো হৈ এটাই ভাল হৈছে আৰু আমাৰ স্কুল কলেজবোৰ বন্ধ ঘৰ বিন্দাছ ফ্ৰী ফায়াৰ মাৰি আছোঁ হ'ল তামাম ফূৰ্তি আৰু এতিয়াই বাৰু তই কচোন ভেবক সুধিছোঁ তই নিজকেতো বহুত স্মাৰ্ট বুলি ভাব ন সেইটো সুধিবলগীয়া কথা নে মইতো স্মাৰ্টেই বে বাৰু তই কচোন এজোপা গছত যদি 4জনী চৰাই আছে তাৰে এজনীক মই মাৰি দিলোঁ এতিয়া গছত কেইটা থাকিব সেইটো আৰু সুধিবলগীয়া কথা নে আৰু তই এটা মাৰি দিলে তাৰ 3টা থাকিব আকৌ সেইটো বাৰু সুধিব বে সেইটোৱেচোন সিমানটোৱে মূৰত মাল আছে ন আৰু এজনী চৰাই মাৰি দিলে কি বাকী কেইজনী ৰৈ থাকিব জানো সিহঁতিতো পলাবই ন বে মই ভবাই নাছিলোঁ বাৰু তই নেক্সট এটা সোধচোন বাৰু কৈছোঁ বাৰু বাৰু এইবাৰ ক এটা পুখুৰীত যদি তোৰ 5জনী মাছ আছে এটা খালত কেইজনী থাকিব সেইটো কিবা প্ৰশ্ন হ'ল নেকি এটা খালত কেইটা থাকিব মই কেনেকৈ জানিম এটা খালত মাছ থাকিবও পাৰে নাথাকিবও পাৰে সেইটো কি কথা আকৌ আৰে শুন এটা পুখুৰীত 5টা মাছ আছে এটা খালত মানে এটা তই খাই দিলি তই তাত কেইটা থাকিব 4টা থাকিব বে বাৰু বাৰু এতিয়া যাম ব'ল সময় বহুত হৈ গ'ল বল পিছে ক'ত যাওঁ এতিয়া বলচোন স্কুললৈ যাবলগীয়া আছে পকেটত 1 টকাও পইচা নাই দেই কিবা এটা খাম বুলি ক'লেও একো নাই চালা আবে মোৰ নাইকিয়া কথা যদি কি কৰি আছ বে ইয়াত আপুনি কাক কথা দিবলৈ বে তোকে কৈছো তই কথা গুটি চালা পিন্ধিব নাই তই নঙঠা ঘূৰি ফুৰিবলৈ লাজ নাইকিয়া মোক নকটা ক'লা আজি বুঢ়াটো মজা বে বুঢ়াটো মনি বেগটোকে মাৰিলোঁ কৈ গৈছে কোনে বে মোক যে ৰখাইছ अरे सूर स्वागत नहीं करेगी क्या আপুনি মানে ছাৰ মোক কিয় ৰখালে ছাৰ চৰি ছাৰ মোৰ ভুল হৈ গ'ল ছাৰ তোৰতো ভুল বহুত হৈ গৈছে বল এতিয়া ৰঙা গৰম ভাত খাবি ছাৰ মানে মোৰ কি ভুল হৈ গ'ল ছাৰ তই সেই বুঢ়াজনৰ পিছ পকেটটো কিয় মাৰিলি আৰু তই আগতো তেনেকুৱা মানুহৰ 5 পকেটটো মৰাব 5 পকেটটো কিয় চুৰ কৰ মানে ছাৰ আগ পকেটটো মাৰিবলৈ হ'লে দিগদাৰ হয় মানুহখিনি আগফালে থাকে যে হয় ছাৰ সেইকাৰণে মাৰিলোঁ ছাৰ বল এতিয়া তই জেললৈ বল আৰে ক'ত ওলাইছ আজি বৰ বেয়াকে ফচি গ'লো কঁঠাল গুটি বল
আবি মাল খাবলৈ পইচা নাছিলে আজি মনে মনে লৈ লৈছো বাপেকে কেনেকুৱা খাম আৰু কণা মচুৰি এটা আনি থৈছো বাপেকে পাতৰ দিম আৰু কেনেকুৱা খাম আমাৰ লগত বাহ বেলেগ ষ্টাইলত প্ৰেক্টিচ কৰিছো ডেকা ল'ৰাকেইটা মোৰ লগত নৰে আবি মালৰ বটল এটা দিয়া আবি পইচাটো কি হ'ল বে মোৰ কোনোবা পইচাটো মাৰি দিলে আবি কোনে লৈ ল'লে মোৰ পইচাটো আইঅ ইমান কষ্ট কৰি লৈছিলো নাখাওঁ কি চাই আছা টুকুৰ টুকুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব কিন্তু দেই ভিডিঅ'টোত লাইক এটা কৰি দিওঁ আপোনালোকৰ লাইক কমেণ্ট কৰিলে একো নাজানে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তেতিয়াহে ভাল লাগিব আমাকো আইঅ মোৰতো পইচা হেৰালে আজিৰ পৰা বিদায় আৰু বাই 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 বাই